Good morning and welcome back to my channel. Agora সকলোৰে খবৰ ভাল আৰু ভালে আছে। তো গাইছ আজি কাম এটা যাব ওলাইছো। ক'ত যাব ওলাইছো মই গম নাপাওঁ, ভালকৈ ৰিলদাৰে গম পায়। তো তাত তাকেলে কি আহিছো, এতিয়া ইয়াৰ বাহিৰ ফালে আছে। আহিলোঁ পিছত ক'ত যায় এনেকুৱা কি কাম দেখাই আছোঁ আপোনালোকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আপোনালোকৰ মনত মানে এটা কুৱেশ্যন আহিব পাৰে যে বেকাৰ টাকাৰ পৰা হঠাৎ পিংকুছ ব্লগ কেনেকৈ হ'ল। মানে কি হ'ল, বেকাৰ টাকাৰ ভিডিঅ'টো সেইকাৰণে মই হঠাৎ ডিলিট কৰা নাই, যেনেকৈ আছে এইবোৰ স্মৃতি টাইপ হৈ আছে একো একোটা। তো কথাটো হ'ল কি, যেতিয়া আমি বেকাৰ টাকাৰ ভিডিঅ' কৰিছিলোঁ তেতিয়া মানে গোটেইকেইটাই আমি বাহিৰা কাম কাৰো একো নাছিল, ধুনীয়াকৈ কৰি আছিলোঁ। মানে কি যেতিয়া গোটেইকেইটা লাহে লাহে নিজৰ নিজৰ কামত বাহিৰা কাম মানে নিজৰ পাৰ্চনেল কাম এটা বাছি লৈ নিজৰ কামত ওলাই যায় সেনেকৈ চেনেলটো বহুত বহি যোৱাৰ পিছত তেনেকৈ আৰু থাকি মই ভাবিলোঁ চেনেলটো বহি থৈ দিব নোৱাৰিম। তো সেইকাৰণে মই তেনেকৈ হেৰি কৰি নামটো চেঞ্জ কৰি কিনে পিংকু ব্লগ কৰি এনেকৈ চলাই হৈছে এতিয়া বৰ্তমান। তো গাইছ আমি ওলালোঁ কাম এটাত যাব কাৰণে চুৰিয়াপাৰা বুলি, তাত যাব ওলাই আছোঁ, বৰ্তমান যাই আছোঁ। মজুলাৰ বৰ্তমান বনাই নাই মাল ল'ব পাৰি নাই মাল লাগে বনাম ৰ মাল আহিবা আৰু পিছত এতিয়া নহয় আৰু একদম লাগিব। মাল ল'ব আহি পালোঁ, আহি পাই ইয়াতে কৃষ্টি ইলেক্ট্ৰনিক্স ইয়াতে মাল ল'ম। এতিয়া মাল লৈ যাম আমি চৰিয়াকাৰা। তো আমি চৰিয়াকাৰা ফালে যাই আছোঁ। এতিয়া এইখন হ'ল আমাৰ বৰকাৰ কলেজ, কামপিঠ কলেজ। 140 নে 60 গ'ল তেনেকৈ আমি চৰিয়াকাৰা ওলাম। এনে দেখোন লেখাওতো মস্ত লিখি তাত 2 বছৰ আগত এই মাৰে কাম কৰিব তাতে ফাইনেন্স আছে। এই পালোঁ কি পালোঁ আঠগাঁও মাথাউৰি বানপানীৰ সময়ত ইফালে পানী একদম হাৰা ভৰা হৈ থাকে, ভাঙো অৱস্থা হৈ থাকে প্ৰত্যেকবাৰে। আঠগাঁৱৰ ব্ৰিজ পুঠিমাৰী নদী, আঠগাঁও নদী বুলিও ক'ব, এতিয়া পুঠিমাৰী নদী। ইটোফালে ভাঙছিল না যাবাৰ নেকি। এই গেছ লাইনৰ কাৰণে ৰখি তোমাৰ 2 ঘণ্টা হ'ল, লাইন নাই। বহি আছোঁ, ৰখি আছোঁ লাইনটো এলাকা আমি টেক কৰিব পাৰোঁ। এইফালে ৰোজা আছে, গা ধোৱা আছে, তাৰপিছত কিনতে একবাৰে লাইনটো এলাকা আমি কৰি যাব পাৰোঁ আৰু। তো গাইছ কাম চাম শেষ নোহোৱাকৈ ঘৰত আহিব লগা হ'ল আজি। এই লাইনটো সেই তেতিয়াৰ পৰা মোটামুটি 1.5-2 ঘণ্টামান হ'ব লাইন নাই। এতিয়া যাওঁ আৰু ঘৰত যাওঁ, কি কৰিম, কালিলৈকে আহিব লাগিব আকৌ।
গাইছ কালি আদিৰা কাম হিন্দি আজি যাম মনে কৰবে বেটা আজি উঠিলে মোৰ লগতে লগতে কিন্তু আমি যাম আৰু এতিয়া তো যাই আছোঁ দেখাই আছোঁ কি কাম আছিল নামত কাম আছিল সেইটা কামে দি থৈছিলোঁ লাইন নাই কাৰণে আজি কৰিম আৰু যায় পাপা কোনটো নে কোনটো এইটো এইটো মাত্ৰ এইটো এটা আচ্ছা এইখানে মিশাই থাকো এইখানে ছিল আমার স্কুল তার পিছাতে কাম চলি আছে মিনি স্টেডিয়ামত এখন আছিল চলি স্কুল যে দুখন স্কুল আপলোড হৈ গৈছে তো গাইছ আমি এফালে কাম কৰা জায়গা বেছি কাম নাছিল কালি তাৰপৰা একেলগে মাছ এইখিনিতে ভিত মাৰি তাৰ কান্দ লগা হৈছিল বেলেগ কাম নাছিল তাতে কি হ'ল লাইনটো নাই কালি কালি গোটেই দিনটো এনেকৈ ৰখি ৰখি এনে বেকাৰ যাব লগা হ'ল তো আজি আহিলোঁ আজি সেই লাইন আছে বৰ্তমান সৰু কাম কিন্তু একবাৰে গোটেইখিনি শেষ কৰিব লাগিব আৰু আজি আজি বেয়াকৈ অৱস্থা লাইন নাই এতিয়ালৈকে আধা হ'ল অলপমান এইখিনি আছে বাকী তাতে লাইনটো নাই লাইনকেইটা শেষ কৰি থৈ দিছে আজি চাওঁ কি হয় বহি আছোঁ এনেকৈ এই দোস্তো লাইন চাইন নাই কি কৰিবি আৰু কামৰ জেগাত থাকিব নোৱাৰি ঘূৰি আছোঁ এতিয়া বৰ্তমান এখন চৰকাৰী মেডিকেল আছোঁ এনেকৈ ঘূৰিতে কি কৰিম লাইনটো যাই চাই লওঁ লাইন আহে নাহিলে আৰু আজি কাম আধেৰা কৰিছোঁ এনেকৈ কিবাকৈ হ'লেও কিবা কৰিছোঁ উঠি যাম ফাইনেল কামখিনি কিবাকৈ খতম কৰিলোঁ কামটো হ'ল আৰু যোনটো লাইনটো উঠি ৰাখি এতিয়া যাই থাকোঁ ঘৰক গাইজ ফাইনেলি আমি কামৰ পৰা আহিলোঁ কিবাকৈ কামটো খতম কৰিলোঁ কৰি কিনে এতিয়া বৰ্তমান ঘৰ হৈ যাই আছোঁ তো ঘৰকলৈকে যাই লওঁ যাই লৈ যদি পাৰে কিবা কিবি দেখা নহ'লে আৰু ৰজা ইফতাৰ আছে ইফতাৰ কৰি সামৰি দেখিম এতিয়ালৈকে বাই বাই ফাইনেলি ঘৰ আহি পালোঁ ঘৰ আহি আমি গা পা ধুই এবাৰ তাৰ লগত আছোঁ এতিয়া খাই দিছোঁ বা এটা বাই বাই দে আগৰ চবলৈ ভিডিঅ' চাই ভাল পালে এইখিনি আছিলে যদি চাই ভাল লাগিলে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে ধন্যবাদ দে বাই বাই দে এবাৰ ভালকৈ বাই বাই দিয়া উম্মা দিয়া সকলোকে উম্মা দিয়া বাই 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 দে এই কামৰ পৰা আহি বেটাৰ লগত অকণমান বহিছোঁ খেলি আছোঁ বেটাৰ লগত যাবা এবাৰ হাই দি আছোঁ এবাৰ সকলোকে এবাৰ হাই দিছোঁ উম্মা দিয়া এটা যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰি ল'ব কৰক